আজি গাড়ী পাই ব্লগ আৰম্ভ কৰিছো কিয় জানেনে আজি এটা স্পেশাল দিন আৰু হেতু হল আমাৰ মিষ্টাৰৰ হকিৰ আজি এংগেজমেন্ট তো তাৰ কাৰণে আমি গৈ আছো তেজপুৰ আৰু আজি বতৰ চাওকচোন কেনেকুৱা বেয়া দেখিছেনে বৰষুণ নন ষ্টপ দি আছে ৰাতিপুৱাৰ পৰা আৰু আমাৰ অহা লেটেই হল এতিয়া 9:13 হল চাওচোন কেইটাত গৈ পাওঁগে টাইমটো 11টাই দিছিলে কিন্তু 11টাত চাগে আমি মোষ্ট প্ৰবেবলি নাপামগৈ তো চাই লওঁ আৰু কি হয় কি নহয় আৰু বতৰটোৱে যিহেতু বেয়া কৰি দিলে সেইকাৰণে আমাৰ মানে জাৰ্নিটোৱে এনেকুৱা হৈ গ'ল আৰু বাকী তুমি কোৱা কেনেকুৱা আজি হকিৰ এংগেজমেন্ট কেনেকুৱা লাগিছে কোৱা অনুভৱটো ভাল লাগিছে আৰু খালি পাওঁতে বহুত দেৰি হৈ যাব সেইটোৱে প্ৰব্লেম সেইটোৱে বাকী বলক এতিয়া দেখাই থাকিম সকলো যোৰহাটৰ পৰা গুৱাহাটী আহোঁতে এই জেগাখিনি মানে কাজিৰঙা ওচৰৰ জেগাখিনিৰ কথা কৈছোঁ এই জেগাখিনি মোৰ খুবেই প্ৰিয় কিবা এটা ভাল লাগে মানে চহৰৰ হুলস্থুলৰ পৰা ওলাই আহি প্ৰাকৃতিক পৰিৱেশ এটা যদি আপুনি বিচাৰে এইটো চাইডে আহিব পাৰে খুব বেছি ভাল লাগে সেউজীয়া পাহাৰ গছ গছনি আৰু তাতে আজি ৱেডাৰটো খুবেই বেছি ধুনীয়া চাওকচোন কিমান ধুনীয়া লাগিছে পাহাৰ এখন Shoes on the golden ground. Guys, বৰষুণে পালে আমাক এয়া জখলা বন্ধা পোৱাগেই নাই পিছে ভাবিছিলোঁ চাহ সেয়া ঘৰৰ পৰা লৈ আহিছিলোঁ গ্লাছ কিনি পেলাই বোলো চাহ খাম কিনি এতিয়া গাড়ীৰ পৰা নামিব পৰা অৱস্থাতেই নাই ভোক লাগিছে দুইটাই অৱস্থা বেয়া হৈ গৈছে ভোকত এতিয়া গাড়ীতে বহি থাকোঁ আৰু উপায় নাই চাই লওঁ ইমান দূৰলৈকে বৰষুণ দিয়ে বৰষুণটো এৰিলে খাম আৰু চাওক বহুত জোৰকৈ দি আছে চ' বৰষুণটো এৰিলে এতিয়া আৰু আমি পাইছোঁহি জখলা বন্ধা তেওঁ কিবা এটা কিনিবলৈ গৈছে আৰু এয়া মই ডোনাট লৈ ল'লোঁ ডোনাট এতিয়া চাহৰ লগত খাম ভোক লাগিছে যিহেতু ৰাতিপুৱা চাহকণ খাইহে ওলাই আহিছোঁ আৰু 1 ঘণ্টামান লাগিব এতিয়া পোৱালে আৰু এনেদৰে আহি আহি আমি পাই গ'লোহি ভোমোৰাগুৰি দলং আৰু তেজপুৰ অহা মোৰ প্ৰায় 1 বছৰেই হৈ গৈছিলে ইয়াতে বহুত বেছি মেমৰিজ আছে যিহেতু মানুহজনৰ প্ৰথম পষ্টিং চাকৰি তেজপুৰেই আছিলে তাৰপিছতে বিশ্বনাথ চাৰিআলি চ' মোতকৈও বেছি তেওঁ বহুত বেছি মিছ কৰে তেজপুৰ আৰু তেওঁৰ লগৰখিনি তেজপুৰ যিহেতু প্ৰেমৰ নগৰী বুলিও জনা যায় গতিকে ইয়াতে আহিলে কিবা এটা ভাল লাগে আৰু চ' আমি আহি পাই গ'লোঁ বিবাহ ভৱন এইটো হিলবেলি তেজপুৰ হেল্ল' এফালে পাৰি নেকি পাৰ্কিং জোন যে লিখা হিলবিলি সময়তে আহিব পাৰোঁ মই গৈ আছোঁ বাৰু আৰু এয়া ফেমিলি ফটো ছেশ্যন চলি আছিল এয়া হ'ল কইনাৰ মাক আৰু এয়া হ'ল দৰাৰ মাক আৰু দেউতাক মই আপোনালোকক অলপমানকৈ ডেক'ৰেশ্যনটো দেখাই দিছোঁ খুবেই বেছি ধুনীয়া আছিলে ডেক'ৰেশ্যনটো আৰু আমি যিহেতু গৈ পোৱা অলপমান লেট হ'ল সেইবাবে মই ক্লিপেকে লগাই দিছোঁ তেওঁলোকৰ এংগেজমেণ্টটো আপোনালোকে চাই লওক দৰা হৈ পাম তোমাৰ পদূলি কোনে তুলিব খোৱা গুৰি
আৰু আমি এয়া খানা খাবলৈ বহি গ'লোঁ যিহেতু বহুত বেছি ভোক লাগি আছিলে আৰু খানাটো খুবেই টেষ্টি আছিল আৰু এওঁ হ'ল হাজবেণ্ডৰ কলিগ নীলোৎপল দা তেওঁ লাষ্ট কৰিছে যিহেতু মই ভিডিঅ' কৰি আছিলোঁ তাৰপিছতে এয়া বাহিৰতে অলপমান বহিলোঁ তেওঁ কথা চথা পাতিলে যিহেতু বহুত দিনৰ পিছত লগ পাইছে আৰু ভিতৰত যিহেতু অলপমান গৰমো আছিলে আৰু এয়া দৰা কইনাৰ ফটো ছেশ্যন চলি আছে আৰু দুইটালৈকে আমাৰ দুয়োৰে ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে তাৰপিছত আমি এয়া ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ বুলি আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাটছিং টিল দেন টেক কেয়াৰ এণ্ড বাই